হেল্ল' বন্ধু বান্ধৱসকল, আপোনালোকৰ ওচৰলৈ এটি মই স্বৰচিত ভিডিঅ' লৈ আহিছোঁ মা দেউতাৰ অনুমূল কথা। যিজনে আমাক জীৱন দিছে, তেওঁ এই ঋণ জানো আমি কোনোদিনো শোধ কৰিব পাৰিম? নোৱাৰোঁ। পৃথিৱীৰ সকলো বস্তু দিও আমি কোনোদিনো এই ঋণ শোধ কৰিব নোৱাৰোঁ। কিন্তু তথাপি কিছুমান সন্তানে দেখা যায়, মা দেউতা যেতিয়া বয়স হয় তেওঁলোকে কি কৰিব, দেখভালৰ কাৰণে বৃদ্ধাশ্ৰমত থৈ দিয়ে। কিমান দুখৰ কথা ভাবি চাওকচোন। যিজন মা দেউতাই ল'ৰালিকাল ইমান দুখ কষ্টৰে ডাঙৰ দীঘল কৰে, জীৱনৰ এজন সুস্থ নাগৰিক বনাবলৈ কাৰণে তেওঁলোকে কিমান দুখ কষ্ট কৰে, সকলো বস্তু সমৰ্পণ কৰি দিয়ে। তেওঁলোকৰ ভাল পোৱাত থাকে সঁচা ভাল পোৱা। পৃথিৱীৰ কাৰো ভাল পোৱাৰ লগত মা দেউতাৰ ভাল পোৱা তুলনা কৰা নাযায়। তুলনাবিহীন মা দেউতাৰ ভাল পোৱা তেওঁলোক বৰ অনুমূল। আমাৰ ধৰ্মগ্ৰন্থ বেদত লেখা আছে, মাতা গুৰু পিতা গুৰু, তাতকৈ ডাঙৰ গুৰু আৰু কোনো নাই। মা দেউতাক সেৱা কৰাটোৱেই আমাৰ পৰম পূজাও, আমাৰ এই পৃথিৱীত কৰ্তব্যও। তেওঁলোকৰ আশীৰ্বাদতে আমি সদায় সুখী হ'ব পাৰিম এইখন পৃথিৱীত। মা দেউতা হ'ল এজোপা গছ, তাৰ ডালপাত হ'লো আমি, আৰু গছৰ লগত আমি সদায় জড়িত হৈ থাকিবই লাগিব। গছজোপা কাটি দিলে আমাৰ অতিষ্ঠই নাইকিয়া হৈ যাব, আমাৰ পৰিচয় লুপ্ত হৈ যাব। তেওঁলোকে আমাক এইখন পৃথিৱীত থাকিবলৈ এখন ঘৰ দিছে, জীৱন দান দিছে। তথাপি দেখা যায় কিছুমান সন্তানে তেওঁলোকক বৃদ্ধাশ্ৰমত থৈ দিয়ে। এনেকুৱা সন্তান জন্ম নোহোৱাই ভাল এই পৃথিৱীত। অৱশেষত মই এইষাৰ কথা ক'ব বিচাৰোঁ, আমি এই বুলি ভাবিব লাগে, মা দেউতাৰ এইখন ঘৰ, তেওঁলোকে আমাক থাকিব দিছে, আমি কিমান ভাগ্যৱান আৰু কিমান সুখী। তেওঁলোকৰ লগত থাকিব পাৰিছোঁ, তেওঁলোকক সেৱা কৰিব পাৰিছোঁ। এই পৃথিৱীত আমাৰ পৰম ধৰ্ম কৰ্তব্য, আৰু তেওঁলোকৰ আশীৰ্বাদে এই পৃথিৱীত আমি সুখী হ'ব পাৰিম বুলি ভাবি লাগে। জীৱনৰ অন্তিমত তেওঁলোকক আমাৰ ওচৰতেই থ'ব লাগে, আমাৰ লগতেই থ'ব লাগে। তেওঁলোকৰ আশীৰ্বাদত আমি এইখন পৃথিৱীত গোটেই জীৱন সুখেৰে বাস কৰিব পাৰিম। আৰু অন্তিমত মই এইষাৰ কথাও ক'ব বিচাৰোঁ যে সকলো সন্তানক পৃথিৱীৰ যে মা দেউতাই যেতিয়া বুঢ়া হৈ যায় তেওঁলোকক বৃদ্ধাশ্ৰমত নথবা, নিজৰ লগতে ৰাখিবা, মৰম চেনেহ দি পেলাই। মা দেউতাই কি বিচাৰে? সন্তানৰ মংগল কামনা, আৰু তেওঁলোকক সদায় নিজৰ চকুৰ ওচৰতে চাব বিচাৰে আৰু একো নিবিচাৰে। তেওঁলোকৰ লগত তোমালোকে যেনেকৈ কৰ্তব্য কৰিবা, ভাল কৰ্তব্য কৰিবা, মৰম চেনেহ কৰিবা, ভৱিষ্যত তোমাৰ সন্তানো তোমাক এনেদৰে মৰম চেনেহ কৰিব। এইখন পৃথিৱী হ'ল কৰ্মভূমি। পৃথিৱীত থাকি যায় খালি কৰ্মৰ ফল, একো নাথাকে। ভৱিষ্যত আমি যদি সুখী হ'ব বিচাৰোঁ, আজিৰ পৰাই আমি আমাৰ মা দেউতাক মৰম চেনেহ দি আমাৰ লগতেই ৰাখিব লাগে, আমাৰ চকুৰ ওচৰতে। এই আমাৰ কৰ্তব্য আৰু আমাৰ এই ধৰ্ম। মা দেউতাৰ অনুমূল কথা ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে, শ্বেয়াৰ কৰক, লাইক কৰক, ছাবস্ক্ৰাইব কৰক।